নমস্কাৰ কি খবৰ আপোনালোকৰ ভালনে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ এইফালে আছে মা মই আৰু এখন হাতে ধৰি আছোঁ এখন হাতত মেহেন্দি লগাই আছে এইফালে চব মানে এবাৰ লগালোঁ হয় লগাৰ পিছত আকৌ এবাৰ লগাইছোঁ কালাৰটো ভালকৈ উঠা নাছিলে যে এইফালে মেহেন্দি দুটা এইটো খতমেই হ'ল পৰহিৰ পৰা কালিৰ পৰা একে লগাই খতম হৈ গ'ল মই এতিয়াখিনি লগাইলোঁ মায়ে ভিডিঅ' মোবাইলটো চলাইছোঁ মা पूरा बेटिए मेहंदी लगाए माने ताइयो आज रातिके नाचिब मयो नाचिम সেইকাৰণে মানে মেহেন্দি লগাই আছে তাৰপিছতে মেহেন্দি অলপ মুলে থবি গোটেইখিনি শেষ নকৰিবি কম এইটো আছে এইটো মানে লগাবলৈ আছোঁ ইকনতে লগাব আছে পাতিটো পাই থৈ আহিলোঁ মই বিহুখন খাই কি লাগে তোক তহঁতৰ ঘৰত মেহেন্দি লগাই তই মেহেন্দি কিয় লগা ৰাসত নাচিবি মেহেন্দি নাই শেষ হৈ গ'ল তই আজি ৰাতিকে ৰাস আছে নহয় নাচিবি নে নাই তই নাচিবি মায়ে নাচিব নাই হা কেনেকৈ নাচিবি অকণমান দেখাই দেচোন দেখাই দে নাচি দেখাই দে নাচি পিনি দেখাই দে আকৌ এই মেঘালীক মেহেন্দি বিচাৰিছ এইটো পুতুলো পুতুলো মাম খালি নাই কিহে খালি হা এজনী থুম থুম এইটো পুতুলো এইফালে চা ষ্টাইল এটা কৰি দে এইফালে দুই পেহী ৰাস নাচিব বোলে আজি আমাৰ বাইদেৱে কি নাচিব কৈ দিয়া আমাৰ মাও নাচিব বৃন্দাবনৰ কৃষ্ণ মাতিছে শিকিছোঁ কৃষ্ণই মাতিছে ৰাধাক মাতিছে ৰাস নাচিবলৈ যাব খোপাটো মানে চিম্পুলকৈ বান্ধিছে এনেকৈ ধৰিবলৈ কৈছিলে বাইদেউ তেনেকৈ এইফালে ময়ো ওলাইছোঁ আধাখিনি ওলাব আছে ব্লাউজটো পিন্ধি লৈছে এযোৰ কাপোৰ হয় ঠিক আছে এযোৰে পিন্ধিম গোটেইযোৰ এইপিনে বেটিক মেকআপ কৰি আছোঁ ৰাসত যাবলৈ ৰাসৰ কাৰণে ওলাই হ'লেই এইপিনে বাইদেউ ওলাই হ'ল ভালদৰে মেকআপ কৰিবলৈ নাজানো তথাপিও কৰি দিছোঁ আৰু যেনে তেনে কি হৈছে নাজানো আৰু মেকআপটো কেতিয়াও কৰি পোৱাই নাই আজিয়ে প্ৰথম কৰিছোঁ তাকে কেনেকুৱা হয় গম নাপাওঁ আৰু ভাল নহ'ব চাগৈ ইমান কিন্তু তথাপিও কৰিছোঁ আৰু এই দিছোঁ ভালদৰে উলিয়াব নাজানো তথাপিও উলিয়াই দিছোঁ আৰু যেনে তেনে চকুত আইলিনা লগাই দিছোঁ কাৰণে চকুকেইটা তাই মুদি আছে আৰু এতিয়া কাপোৰযোৰ পিন্ধাই দিম আৰু লিপষ্টিকখন লগাই দিম ফুট এটা লগাই দিম আৰু গহনাখিনি পিন্ধাই দিম আৰু হৈ যাব পিনে খোপাটো বান্ধি দিলোঁ এইফালে খোপাটো কেনেকুৱা হৈছে নাজানো ইয়াত এটা ফুল লগাই দিম কিবা এটা আমি এতিয়া ওলাইছোঁ ৰাস নাচিবৰ কাৰণে এইপিনে মোৰ বেটি ওলাইছে এইফালে বাইদেউ ওলাইছে বাইদেউ দেখাই দিয়ক পূৰা চবেই ৰাস নাচিবৰ কাৰণে ওলাইছে এয়া পূৰা এইপিনে আমাৰ বাইদেউ শুই আছে মানে ৰহাৰ পৰা আহিছে উজনী আৰু মোক এবাৰ দেখাই দিয়ক আমি চবেই এতিয়া সাজি কাচি ৰাস নাচিব ওলাইছোঁ আমাৰ গাঁৱত ৰাস আছে মাক এবাৰ দেখাই দিওঁ মা ওলাই ল'লে কেনেকুৱা লাগিছে মোক দেখিবলৈ জনাব আপোনালোকে আৰু চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আজিকালি আপোনালোকে নকৰাই হ'ল আৰু এইফালে দেখাই দিয়া এইফালে আমাৰ জেঠাই পেহী বুলি মাতো আৰু এইটো সৰুকৈ মা আকৌ এইখিনি মা আৰু মোৰ দাণ্ডি খেলাব নেকি মানে এডাল লৈ লৈছোঁ এইকেইডাল লৈ লৈছোঁ এইফালে মায়ে দেৱী খোপাত আৰু এটা মানে হেৰি লগাই দিছে এজনী মোবাইলটো হিলি আছে এইপিনে পূৰা গোপীসকলে সাজি কাচি আহিছে পূৰা ৰাস নাচিব বুলি আজি ৰাতিকে পূৰা নাচিব আৰু চবেই একেবাৰে এইপিনে এইবিলাক গোপী এইফালে লগাই দিয়ে
চব গোপী 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 এইবিলাক চব গোপী কমল মুখ দেখিতে নয়ন সুখ অতি ইন্দু যিনি পৰকাশে শ্যামল সুন্দৰ বৰ নবনীল জলধৰ শ্যামল সুন্দৰ বর নবনীল জলধর তনু ভাল বহে পিত পাহে এ হরি হে
গুফাটোৰ ওপৰতে মানে অসুৰৰ গুফাটো বনাই দিছে। এখন ঢাৰিৰ ওপৰত এটা কংকাল বনাই দিছে, দেখিবলৈ ভাল লাগিছে। একেবাৰে পূৰা সকলোৱে বম চম ফুটাই একেবাৰে অসুৰ ওলাবৰ কাৰণে একদম পূৰা ফূৰ্তি কৰি আছে। ইয়াৰ অসুৰ মানে ওলাই নামি আহিছে আৰু এইফালেদি মানে এতিয়া নামঘৰৰ ভিতৰলৈ যাব গৈ আছে, নামঘৰৰ ভিতৰলৈ গৈ আছে। অসুৰ গোপীসকল নামঘৰৰ ভিতৰত নাচি আছে পূৰা। এতিয়া ৰাতিপুৱা হৈ গ'ল, মানে ৰাতিপুৱা শংখাচূড় অসুৰক বধ কৰিব। গতিকে সকলো নামঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি এতিয়া বাহিৰত পূৰা নাচি আছে। বাহিৰতে মানে শংখাচূড় অসুৰক বধ কৰিব। গতিকে সকলো গোপীবিলাক আৰু শংখাচূড় কৃষ্ণ সকলো ওলাই আহি এতিয়া নামঘৰৰ প্ৰাংগণত মানে বাহিৰত পূৰা নাচি আছে। এয়া শংখাচূড় অসুৰ ওলাই আছে। এতিয়া খন্তেক পিছতে শংখাচূড় অসুৰৰ বধ হ'ব। এয়া শংখাচূড় অসুৰ প্ৰৱেশ কৰিছে এতিয়া গোপীসকলৰ মাজত। অকণমান দেৰি পিছতে এটা শংখাচূড় বধ হ'ব আৰু। ৰাতি কেইখনমান ফটো উঠিছিলোঁ, ভাবিলোঁ ফটোকেইখনো ইয়াৰ মাজতে এড কৰি দিওঁ। মই, মোৰ বেটি আৰু শংখাচূড়ৰ লগত একপি উঠিছিলোঁ ফটো, আৰু কৃষ্ণৰ লগতো একপি উঠিছিলোঁ। এয়া কৃষ্ণ
সকলোৱে আমি মানে এতিয়া এয়া গোপীবিলাকৰ লগত উঠা ফটোখিনিও ভাবিলোঁ ইয়াতে এড কৰি দিওঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বেটীক ফটো মাৰিবলৈ কওঁতে তাই ভিডিঅ'হে বনাই দিলে। মই পষ্ট দি আছিলোঁ, তাই ভিডিঅ' বনাই দিলে। তিনি বছৰ আগতে ৰাস নচা ফটো দুখন আছিলে, লগতে এই দুখনো ইয়াতে এড কৰি দিলোঁ আৰু ভাল লাগিলে ন? মই জীৱনত যে এবাৰহে ৰাসত প্ৰথম ৰাসখন চাইছ, আজিহে মুহূৰ্তটো মানে এদিনৰ কাৰণে কত পইচা খৰচ কৰিছো ন? কাম সদায় কৰিম। ভিডিঅ' কৰি আছো বৰ ভকা আলু দেই এনেকে কচি ললে তাই মই বোলো শেষেই আৰু ঔষধো দেখি মোৰ ভয় লাগি গ'ল। মই নেজানো